নমস্কাৰ ছাৰ বাইদেউসকল আজি বিত্ত বিভাগৰ ফালৰ পৰা এখনি অফিচ মেমৰেণ্ডাম আহিছে আৰু ইয়াত বেসিক্যালি লিখিছে যে আমাৰ ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ডিএ আৰু ডিআৰ বৃদ্ধি কৰা হৈছিল 4% এই বিষয়ে ইয়াত কোৱা হৈছে যে আমি পূৰ্বতে 38% ডিএ লাভ কৰি আছিলোঁ আৰু এটো 4% বঢ়াই কেনে 42% লৈ বৃদ্ধি কৰা হৈছে তো এতিয়া বন্ধু বান্ধৱীসকল কথা হ'ল যে আমি ইতিমধ্যে ভিডিও দিছিলোঁ যে আমাৰ এৰিয়াৰ 3 মাহৰ দিয়া হ'ব আৰু ইয়াত এটা কথা স্পষ্টকৈ কৈ দিয়া হৈছে যে আমাৰ এৰিয়াৰ 2 মাহৰহে পাম ইয়াত আপুনি 4 নম্বৰ পইণ্টটো চালে তাত দেখিব the current enhanced rate of 42% DADR shall be paid along with the monthly pay pension from the month of March 2023 হয় বন্ধু বান্ধৱীসকল যেটো 4% ডিএ বৃদ্ধি কৰা হৈছিল সেই বৃদ্ধি আমাৰ মাৰ্চ মাহৰ পৰাই দিয়া হ'ব আৰু ইয়াত চাওক 4 নম্বৰ 2 নম্বৰ পইণ্টত লিখিছে the arrear DADR with effect from 1st January 2023 to 28 February 2023 চাওক অৰ্থাৎ ইয়াত জানুৱাৰী আৰু ফেব্ৰুৱাৰী দুটা মাহৰ কথাই কোৱা হৈছে shall be paid in a single installment through bank accounts of the employees or pensioner হয় বন্ধু বান্ধৱীসকল ইয়াত এখাৰ কথা স্পষ্টকৈ কৈ দিয়া হৈছে যে যেটো আমাৰ 4% ডিএ বৃদ্ধি কৰা হৈছিল সেই বৃদ্ধিৰ হাৰতে আমি মাৰ্চ মাহৰ দৰমহা লাভ কৰিম আৰু জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই 2 মাহৰ আমি বৃদ্ধিৰ যেটো এৰিয়াৰ আছিল এই 2 মাহৰ এৰিয়াৰ আমি সিঙ্গেল ইনষ্টলমেন্টত আমি লাভ কৰিম বন্ধু বান্ধৱীসকল আজি ভিডিওটো ইমানখিনি আছিল ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব